হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। সকলোকে চাইফুল ফ্ৰম বৰপেটা ইউটিউব চেনেল এণ্ড ফেচবুকৰ পৰা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই কালদিয়া বনানীৰ পৰা, য'ৰ পৰা মানে মোৰ ভিডিঅ' জাৰ্ণিটো ষ্টাৰ্ট হৈছিল। তো ইয়াৰ পৰা মই আজি আহিছোঁ ইয়াতে, আৰু ইয়াতে ঘূৰি মই আপোনালোকক A to Z আপোনালোকক দেখাম। যিহেতু মোৰ পিকনিক স্পটটো আমাৰ ওচৰতে, আমাৰ পৰা বেছি দূৰ নহয়। তো বহুত দূৰ দূৰণিৰ পৰা ইয়াতে মানুহ আহিয়ে থাকে, আৰু আজি বহুত মানে মানুহ বেছিকৈ আহিছে। যিহেতু আজি বছৰৰ অন্তিমটো দিন, শেষৰ দিন, সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। তো আপোনালোকক দেখাম, ভিতৰৰ পৰিৱেশটো অলপ দেখাম। যিহেতু এটা বছৰ মানে আগত মই আপোনালোকক এটা ভিডিঅ' ইয়াৰ পৰা দিছিলোঁ যে এটা বছৰত এইটো জেগাৰ কিমানখিনি পৰিৱৰ্তন হ'ল বা কিমানখিনি আপডেট হৈছে। তো গোটেইখিনি বস্তু আপোনালোকক দেখাম। যদি আপোনালোকক ভাল লাগে এইটো পিকনিক স্পটত আপোনালোকে আহিব পাৰে। তো আপোনালোকে চাই থাকক চাইফুল ফ্ৰম বৰপেটা ইউটিউব চেনেল এণ্ড ফেচবুক। হয় গাইজ, আপোনালোকে এটা ভাল বনভোজস্থলীৰ সন্ধানত আছে নেকি? তেতিয়াহ'লে চাওক আজিৰ ভিডিঅ'টো, কাৰণ ইতিমধ্যে কালদিয়া বনানীত মানে সম্পূৰ্ণভাৱে সজাই পৰাই তোলা হৈছে বেলেগ পিকনিক স্থলীৰ দৰে। মানে যোৱা বছৰত ধৰক একো নাছিলে, এইবাৰ চাওক ইয়াতে এটা মিনি চুইমিং পুল বনাইছে, আৰু ইফালে তো আপোনাৰ বৰ্ডৰ ব্যৱস্থা হৈছে, আৰু আপোনাৰ লগতে আছে কণ কণ ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালিৰ ব্যৱস্থা, আৰু লগতে আছে আপোনালোকৰ বোৰ্ডৰ ব্যৱস্থা, আৰু লগতে এটা ভাল মানে বেলেগ ডাঙৰ ডাঙৰ পিকনিক স্থলীত পায়, য'ত মানে হৰ্চ মানে ঘোঁৰাত উঠি আপুনি দৌৰিব পাৰে বা ঘূৰিব পাৰে। তো এনেকুৱা ব্যৱস্থা ইয়াতে অলৰেডি কৰিছে। যদি আপোনালোকে ভাবে মানে কম খৰচত মানে ওচৰত এসাঁজ ভালকৈ খোৱাৰ কাৰণে, অলপ আনন্দ লোৱাৰ কাৰণে আহিব, তেতিয়াহ'লে আহিব পাৰে। চাওক আজিৰ দিনটোতো মানে বহুত মানুহ বহুত দূৰ দূৰণিৰ পৰা আহিছে অলৰেডি, আৰু তেওঁলোকে মানে ভাল এটা মানে এনজয় কৰি আছে ইয়াতে আহি। তেতিয়া যদি আপোনালোকেও ভাবে তেতিয়াহ'লে আহিব পাৰে। আৰু একেবাৰে ওচৰত হয়, বৰপেটা ডিষ্ট্ৰিক্টত হয়। তো একেবাৰে ওচৰত, আৰু এনেকুৱা এটা ভাল পিকনিক স্থলী আপোনালোকে কিয় মিছ কৰিব? তেতিয়াহ'লে আহি যাওক, আৰু আজিৰ পৰিৱেশটো আপোনালোকক গোটেই মানে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক চাইফুল ফ্ৰম বৰপেটা ইউটিউব চেনেল ফেচবুক।